নমস্কাৰ বন্ধুসকল, আজি হৈছে ২৬ ফেব্ৰুৱাৰী। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, তেন্তে পলম নকৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। বন্ধুসকল, প্ৰথমটি খবৰ হৈছে মাত্ৰ ৩ মাহত অসম, ৰাজস্থান, বিহাৰকে ধৰি ৮খন ৰাজ্যই লাভ কৰিছে ৯৭ লাখ কোটি টকাৰ বিনিয়োগ। ২০২৫ চনৰ মাত্ৰ প্ৰথম দুমাহত ৬খন ৰাজ্য কৰ্ণাটক, পশ্চিমবংগ, কেৰেলা আৰু অসম আৰু আন 4খন ৰাজ্যই এনে অনুষ্ঠানৰ আয়োজন কৰিছে আৰু ৬০.৫ লাখ কোটি টকাৰ মুঠ বিনিয়োগৰ প্ৰস্তাৱৰ সাক্ষী হৈছে। ডিজিটেল ডেস্ক: অভিলেখ সংখ্যক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে সামৰণি পৰে মধ্যপ্ৰদেশৰ দুদিনীয়া বিশ্ব বিনিয়োগকাৰী সন্মিলন। এই সন্মিলনৰ পাছতে মধ্যপ্ৰদেশ চৰকাৰে গৌৰৱেৰে ঘোষণা কৰে যে বিশ্ব আৰু ঘৰুৱা কোম্পানীসমূহে ২৬.৬১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে এই ধনৰাশিৰ পৰিমাণ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ আকাৰৰ হুবহু দুগুণ। জানুৱাৰী মাহৰ শেষৰ ফালে দেশৰ অন্যতম খনিজ সমৃদ্ধ ৰাজ্য উৰিষ্যাই নিজৰ উদীয়মান উৎপাদন খণ্ডৰ ওপৰত ডাঙৰ বাজি মাৰিছিল। উত্তৰ-কাষ উৰিষ্যা কনক্লেভৰ পিছত ১২.৮৯ লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতিও লাভ কৰিছিল দেশখনে। বন্ধুসকল, পৰৱৰ্তী ব্ৰেকিং নিউজটো হৈছে ট্ৰাম্পৰ প্ৰথমখন কেবিনেটত ইউক্ৰেইনক লৈ ডাঙৰ সিদ্ধান্ত। আমেৰিকা চৰকাৰৰ প্ৰথমখন কেবিনেটতে গুৰুত্বপূৰ্ণ কিছু সিদ্ধান্তই সকলোকে হতচকিত কৰিছে। এই কেবিনেট বৈঠকৰ পাছতে ট্ৰাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে ইউক্ৰেইন নাটোৰ অন্তৰ্ভুক্ত হোৱাৰ সপোন পাহৰি যাওক, যদিহে তেওঁলোকে আমাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে। ডিজিটেল ডেস্ক: আমেৰিকা চৰকাৰৰ প্ৰথমখন কেবিনেটতে গুৰুত্বপূৰ্ণ কিছু সিদ্ধান্ত সকলোকে হতচকিত কৰিছে। এই কেবিনেটৰ বৈঠকৰ পাছতে ট্ৰাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে ইউক্ৰেইনে নাটোৰ অন্তৰ্ভুক্ত হোৱাৰ সপোন পাহৰি যাওক, যদিহে তেওঁলোকে আমাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে। ট্ৰাম্পে লগতে কয় যে আমেৰিকাক হলঠেকত পেলাবৰ বাবে গঠন কৰা হৈছিল ইউৰোপীয় সংঘ। মই এই কথা বুকুত হাত দি ক'ব পাৰোঁ। গতিকে এই সংঘৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি চলা কাৰোৰে সৈতে আমাৰ আলোচনা অসম্ভৱ। উল্লেখ কৰা প্ৰয়োজন যে ট্ৰাম্পে এই ঘোষণা সেই সময়ত কৰিছে যি সময়ত আমেৰিকা ভ্ৰমণলৈ যোৱাৰ কথা আছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। এই সপ্তাহতে জেলেনস্কি আমেৰিকাৰ হোৱাইট হাউচলৈ যোৱা কথা আছিল। ট্ৰাম্পে সংবাদমেলত কৰিছিল এই ঘোষণা। ইউক্ৰেইনৰ পৰা খনিজ পদাৰ্থ আমেৰিকালৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত এক চুক্তিত স্বাক্ষৰ কৰিবলৈ ট্ৰাম্পৰ সৈতে বৈঠকত বহিব জেলেনস্কি। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে ভাৰতত বিনিয়োগ কৰিবলৈ ভয় নকৰিব, ইয়াত বহু সম্ভাৱনা আছে। বিশ্ব বেংক: বহু প্ৰত্যাহ্বান আছে যদিও ভাৰতৰ অৰ্থনীতিক লৈ আশাবাদী বিশ্ব বেংক। ভাৰতত বিনিয়োগ কৰিলে লোকচানৰ সম্ভাৱনা খুবেই কম বুলি উল্লেখ কৰি বিশ্ব সকলো দেশক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনালে বিশ্ব বেংকে। ডিজিটেল ডেস্ক: বহু প্ৰত্যাহ্বান আছে যদিও ভাৰতৰ অৰ্থনীতিক লৈ আশাবাদী বিশ্ব বেংক। ভাৰতত বিনিয়োগ কৰিলে লোকচানৰ সম্ভাৱনা খুবেই কম বুলি উল্লেখ কৰি বিশ্ব সকলো দেশক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনালে বিশ্ব বেংকে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এডভান্টেজ আছাম 2.0ত অংশ লৈ এই আহ্বান বিশ্ব বেংকৰ সঞ্চালক অগাষ্ট তানুকয়ামে। বিশ্ব বেংকৰ সঞ্চালকগৰাকীয়ে লগতে কয় যে অৰ্থনৈতিক ক্ষেত্ৰখনত বৃদ্ধিৰ ধাৰা সামান্য নিম্নগামী থকাৰ পাছতো ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাক লৈ ঋণদাতাসকল আশাবাদী হৈ আছে। যদি কোনোবাই শেহতীয়া তথ্যৰ বাবে চিন্তিত, আমি ক'ব বিচাৰোঁ যে চিন্তা নকৰিব। ভাৰত হৈছে বিশ্বৰ জিলিকি থকা পোহৰ। যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে তেন্তে ইয়াত আহি বিনিয়োগ কৰক। বিনিয়োগৰ বাবে ভাৰতে এতিয়া এখন নিৰ্ভৰযোগ্য দেশ। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে ওদালগুৰিত কেন্দ্ৰীয়ভাৱে শ্বহীদ মণিৰাম দেৱান দিৱস পালন। সদৌ-অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত আজি ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত শ্বহীদ মণিৰাম দেৱান দিৱস পালন কৰা হয়। ডিজিটেল সংবাদ ওদালগুৰি: সদৌ-অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত আজি ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত শ্বহীদ মণিৰাম দেৱান দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি
ৰাতিপুৱা 9:15 সন্মিলনৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডক্টৰ ৰমেন কুমাৰ কাকতিয়ে। 9:30 স্মৃতি উত্থাপন কৰে সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নয়ন কলিতাই। 9:45 শ্বহীদ মণিৰাম দেৱানৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আদৰণীয় সমিতিৰ সভাপতি মধুৰাম ডেকাই। ইয়াৰ পাছত শ্বহীদ মণিৰাম দেৱান দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ মণিৰাম দেৱানৰ ত্যাগ আৰু স্মৃতি বিষয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।